নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈকে পুনৰ স্বাগতম জনাইছোঁ আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' দিব ওলাইছোঁ। এয়া হৈছে মোৰ ভতিজা ল'ৰা চূড়াকৰণৰ কাৰণে দিনৰ ভাগতে আগদিনাখনে নিমকি পুৰি আছিলে ঘৰতে আৰু এয়া ভতিজা ল'ৰা মোৰ দাদাৰ ল'ৰা চাওকচোন তাক Smile, please. আৰু এয়া ডেকোৰেশ্যন দি আছিলে ভাবিলোঁ এই সময়খিনি ধৰি ৰাখোঁ আৰু সেই পিছত ডাঙৰ হ'লে চাব পাৰিব আৰু আপোনালোকেও চাব পাৰিব। তাৰ কাৰণে ভাল লাগিছিলে আপোনালোকৰ। আৰু এয়া মা বনাই আছে শ্ৰাদ্ধৰ কাৰণে পিঠা লাড়ু বনাব ষ্টাৰ্ট কৰিছে আৰু এয়া দাদাই বজাৰ কৰি লৈ আহিছে। এইটো হৈছে আমাৰ বৰাল ঘৰ। আৰু এয়া আমাৰ বৌ আৰু বৌৰ মা Tell me. Huh? আৰু সেইদিনাখন আছিলে আমাৰ সত্যনাৰায়ণ পূজা শৰাই যাব দিয়া হৈছিলে যিহেতু পিছে মানে Hello, Bubu, side here, Sa? চূড়াকৰণ আছে। Bubu. Bubu, video কৰি আছো। কালি কি আছে তোমাৰ? কৈ দিয়া একবাৰ। কৈ দিয়া কালি কি আছে তোমাৰ? চূড়াকৰণ কি কৰিব চূড়াকৰণত? এনেকুৱা আছিলে চুলি কাটি দিব তোমাৰ? গোটেই নাইকিয়া কৰি দিব নেকি? হা? ইফালে ভালকে কোৱা আকৌ। আৰু এয়া মানুহজনে বনাই আছে নাৰায়ণ পূজাৰ ভোগ। আৰু এয়া নিমকি পুৰা হৈ গ'ল, সন্ধিয়া হৈ গৈছে। আৰু এয়া দেউতাই পুথি পঢ়ি আছে পাঁচালি সত্যনাৰায়ণ পাঁচালি। খুৰী বৰমা আৰু এনেকৈ চব্জি কাটাত ব্যস্ত হৈ আছে। আৰু এইফালে খুৰা পাণ পাৰিবৰ কাৰণে তামোল গছত উঠিছে। আৰু এয়া
মই কেমেৰামেন হৈছোঁ ইউটিউবত দিব পাৰিম ঐ না কি খাই আছা চাহ এফালে চাই দিয়া কি খাই আছা জলপান Ada apa demi? Bubu saya dah. ধুৱাই দিলেই হ'ল বঢ়িয়া সৰু দেখাই নাই মই চুলি কটাৰ সময়ত গম পাই দিছো চুৰাকৰণত কি কৰে সি চিকনিডাল খুৰাকৰ কাটা দেখা পালে নেকি কিন্তু আছিল দেখি নাই আমাৰ বুবুৱে ক'ত হেৰি নাই না একো টেনশ্যনো নাই
মেৰেজৰ মই পুৰোহিতে তাত বাহিৰতে মই গম পাইছোঁ মনে আৰু সেই তাতেই তাক নিয়মটো কৰা আছিলে তাৰ কাৰণে এতিয়া নিয়ম কৰা গৈছে nga ba lang আৰু এয়া কেমেৰাটো সম্পূৰ্ণ মান পালাকে নাকি অকমান দে নহ'লে নাথাকিবই আকৌ চিনে নাথাকিব
আৰু ইয়াৰ পিছদিনাখনৰ ভিডিঅ' হৈছে জেঠী আৰু পূৰা এনেকৈ চবেই কথা পাতি আছিলে একেলগতে দেচোন এখন দেখিলি দিয়া ৰাতিপুৱা সময়ৰ ভিডিঅ' আৰু চাওকচোন কোনে এইটো দুটাকে আনি দিছে আৰু শেষত কেইটামান ভাল লগা ফটো দি দিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত বেছি ধন্যবাদ।